এইবাৰ আহিলে আকৌ পদূলিমুখৰ চাকি গছ জ্বলাবলৈ। আজি যেনেকৈ বাৰী পদূলি চাকিয়ে পোহৰ কৰি ৰাখিছে, তেনেকৈ মানুহৰ মনবোৰ যাতে পোহৰ হৈ থাকক তাই মই কামনা কৰিলোঁ। নমস্কাৰ জনাই সকলোকে মই স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৱে ভাল। বৰ্তমান আমাৰো ভাল, কিন্তু ছোৱালীজনীহে আমাৰ দেহাটো ইমান ভাল নহয় আৰু পানী লগা জ্বৰ কাহ আছে। আজি হ'ল কাতি বিহু। কাতি বিহু আন্তৰিক শুভেচ্ছা সকলোকে যাচিলোঁ। অহা দিনকেইটা যাতে সকলোৱে ভালে কুশলে যায়, লগতে আমাৰো ভালে কুশলে যায়। আজি কাতি বিহু দুমাহী দিনাখনি সকলোৱে খেতি বাতিত সকলোতে চাকি বন্তি জ্বলায়। সেইবাবে ঘৰ দুৱাৰ সকলোৱে চাফা চিকুণ কৰে। লগতে ময়ো চাফা চিকুণ কৰি ল'লোঁ। আৰু তুলসী ভেটিটোহে মুচিবলৈ আছে, মোৰ মুচিম আৰু লাহেকৈ। তাৰ আগতে ভাবিলোঁ আমাৰ ছোৱালীজনী যিহেতু পানী লাগি আছে, বচগছ আৰু নহৰুৱে এডাল মালা চিলাই পিন্ধাই লওঁ। কেনেকৈনো চিলাওঁ কিনো কৰোঁ আপোনালোকক সকলো দেখাম। আপোনালোকে খালী ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া যাওঁচোন বলক চিলাই লওঁগৈ। এয়া এইফালে বচগছ ধুনীয়াকৈ গুচাই ল'লোঁ আৰু নহৰু গুচাই ল'লোঁ। এয়া এতিয়া ধুনীয়াকৈ পিচ পিচকৈ কুটি ল'ম। তাৰপাছত এইডালত চিলাম বেজি দি পিনি, তাৰপিছত তাইক পিন্ধাই দিম। ধুনীয়াকৈ কাটি লওঁ এতিয়া। আপোনালোকে নাভাবিব আকৌ ছোৱালীজনী বেমাৰ হৈছে, তাই বচগছ আৰু নহৰু পিন্ধাব লৈছে। কালিয়ে তাইক বাপেকে ডাক্তৰৰ ওচৰৰ পৰা জ্বৰ দৰৱ আৰু পানী লগা ভিক্স আনি দিলে, কিন্তু ভাল হোৱা নাই। সেয়েহে ভাবিলোঁ ময়ো এডাল মালা চিলাই দিওঁ ঘৰতে, যিহেতু তাইক সৰুৰ পৰাই পিন্ধাই আহিছোঁ। আপোনালোকে কোনে কোনে পিন্ধাই মোক ক'বচোন দেই। এইডাল মালা চিলাই হৈ গ'ল। যিহেতু তাই সৰু মানুহ, সৰু ডিঙি এডালে হ'ব। বৰ্তমান তাই এতিয়া শুই আছে, পিন্ধাব নোৱাৰোঁ, এই বাতিটোতে থক। এতিয়া তুলসী ভেটিটো বনাই লওঁগৈ। তাই শুই থাকোঁতে বলকচোন যাওঁ, আপোনালোককো দেখাম মইনো কেনেকৈ তুলসী ভেটি বনাওঁ। ভেটিটো বনাবলৈ যিহেতু মাটি লাগিব, সেইবাবে প্ৰথম মাটিতে ধৰিছোঁ আৰু মাটিখিনিকে খান্দি লওঁ। কিমান ধুনীয়া ৰঙা মাটি দেখিছেনে? আমাৰ ঘৰৰ মুচিবলৈ বহুত ধুনীয়া হয় এই মাটিখিনিয়ে। তুলসী ভেটিটো মানুহজনে মাজে মাজে বনাই থাকে, বনালে হ'ব কি, কিন্তু গাহৰিয়ে খান্দিয়ে পেলায়। বনাই যায়হে, গাহৰিয়ে খান্দিয়ে পেলায়। সেইবাবে বহুত দিন বনোৱা নাই, আজি আকৌ মই বনাইছোঁ। কাতি বিহুৰ দিনাখনি তুলসীজোপাত যদি ভেটিটো নাথাকে নহয়, তেতিয়া চাকি বন্তি জ্বলাই ইমান ভালেই নালাগে। আৰু এইটো কথাও নহয় যে তুলসী ভেটি থাকিব লাগিব, তেতিয়াহে চাকি বন্তি জ্বলালে ভগৱানে চকু মেলি চাব, সেইটো নহয়। কিন্তু শুৱনি লাগে মানুহৰ মেইন, হয় নাই বাৰু? ইয়াত ধুনীয়াকৈ ভেটিটো মৰিয়াই কৰি লওঁ। ইয়াত পানী ছটিয়াই দিওঁ, তেতিয়াহে মাটি মুচিবলৈ ভাল হ'ব, মাটিখিনি কোমলি যাব। আজি মই তুলসী ভেটি বেলেগ ধৰণে বনাইছোঁ। মানুহজনে এনেকৈ নবনায়, আংকালে ধুনীয়াকৈ বনায় ওখ ওখকৈ। মই আজি সাধাৰণতে আৰু চাপকৈ বনাই থৈ দিছোঁ, যেন তেনে নিয়মটো কৰিব পাৰিলে হয়। আৰু বেছি ষ্টাইল লগাই দিলে ছোৱালীজনী উঠিব, একণো বনোৱা নহ'ব। সেইবাবে লৰালৰি কৰিছোঁ আৰু। কেনেকুৱা দিছে ক'বচোন দে আপোনালোকে তুলসী ভেটিটো। তুলসী ভেটি মুচি হৈ গ'ল। এইবাৰ গুচাই লওঁ নাৰিকলটো। বহুত ডাঙৰকৈ পতা নাই, একদম সৰুকৈ পাতিছোঁ আৰু নিয়মটো কৰিছোঁ। কিনো ডাঙৰকৈ পাতি ফূৰ্তি কৰিবা, ছোৱালীজনীয়ে দেহাটো ঠিক নাই। নেপাতিলোঁ হেতেনে ছোৱালীজনীয়ে আকৌ গম নাপাব যে কাতি বিহুৰ দিনাখনি যে এনেকৈ প্ৰসাদ উলিয়াই কিবা কৰে বুলি। সেইকাৰণে ছোৱালীজনীৰ কাৰণে পাতিছোঁ আৰু। অকল বুট মগুকেইটা আনি থৈছোঁ আৰু নাৰিকলটো। আমাৰ এইফালে নাৰিকলৰ বহুত দাম। আপোনালোকৰ এইফালে কিমান দাম আপোনালোকে জনাবচোন। আমাৰ এইটো 60 টকা লৈছে। আজি প্ৰসাদকেইটাহে আৰু হুন্দা, ফল মূল বুলিবলৈ একোৱেই নাই। ফল মূল আনিবলৈ বহুত দূৰ যাব লাগে, সেইবাবে নাই আৰু। ইটো সিটো কামো কৰি থাকিবলগীয়া হৈছে, যাবলৈও সময় নাই। নিয়মটো কৰিছোঁ আৰু থুলমূলকৈ। নাৰিকল গুচাই ভাল লাগে, চাওক কিমান ধুনীয়াকৈ আছে খাজুক খাজুক। আপোনালোকে নাৰিকল গুচালে জাবুবোৰ পেলাই দিম নে থৈ দিয়ে বাৰু? আমাৰ যিহেতু ঘৰত গেছ নাই, সেইবাবে এই জাবুবোৰ থৈ দিওঁ, জুই জ্বলাবলৈ ভাল শুকুৱাই পিনি। পকা নাৰিকলৰ দেই বিশেষকৈ। গুচাই হৈ গ'ল, এতিয়া এইটো চুকি ল'ম ধুনীয়াকৈ। এইটো মানুহ কি হৈছে তোমাৰ? সেইফালে কৈ দিয়া কিবা এটা। জ্বৰ হৈছে কৈ দিয়া। ছোৱালীজনী দেহাটো ঠিক নাই দেখি জুলুকা লাগি বহি আছে। যদি ভাল হৈ থাকিলেহেঁতেন, তাইক ইমান উৎপাত কৰি থাকিলেহেঁতেনে। এইডাল মণিডাল পিন্ধাই দিলোঁ চাওক। এইডাল কোনে চিলাই দিলে মণি? আৰু কিবা এটা কৈ দিয়া। মনটো বহুত বেয়া তাই আজি। জানো এফালে চাওঁ। এবি হাই কৈ দিয়া। এবি চাওঁ। হাই কৈ দিয়া। হাই কৈ দিয়া। নোকোৱা নোকোৱা নালাগে দেই। তোমাৰ জ্বৰ হৈছে? ভাল হৈ যাব। কালি ৰাতি 1টামান বজাত উঠি পিনি তাই ভৰিত মিঠাতেল সানি আৰু কাঁহৰ বাতি মাৰিছোঁ। ইমানে জ্বৰ, মানে বহুত জ্বৰ। মূৰত নাৰিকল তেল দিছোঁ। আকৌ ৰাতিপুৱালৈ এৰিলে বাৰু। আজি কি হয় আৰু ভগৱানে জানে, ভালে ৰাতিটো পাৰ কৰিলে হয় আৰু।
তুলসী ভেটি মুচিও হ'ল আৰু নাৰিকল গুচাই হ'ল। মই এতিয়া নিবলৈ আহিছোঁ কলপাত খুৰী ঘৰলৈ। এইফালে লৈ আহিছোঁ চাউদাৰ চিনেমা কটাৰী গৈ থাকোঁ বলক এতিয়া খুৰী ঘৰলৈ। খুৰী ঘৰ আহি পাই গ'লোহি, ডাইৰেক্ট বাৰীতে সোমাইছোঁ আৰু সিহঁতক কৈ থৈছোঁ আগতীয়াকৈ কলপাত নিবলৈ আহিম বুলি। আমাৰ ভকত যিহেতু কম সেইবাবে কলপাতটো কমকৈ লৈছোঁ আৰু এতিয়া কলপাতকেইখিলা কাটি লওঁ ধুনীয়াকৈ। মই কাটি দিছোঁ। দাইহঁতৰ সৰু ছোৱালীজনীয়ে ধুনীয়াকৈ এখন এখনকৈ জাপি আছে। পাতৰ লগতে ভাবিলোঁ কলপুলি এটাও বনাই লৈ যাওঁ চাকি গুজিবৰ কাৰণে। কলপাত কাটি হৈ গ'ল, আহি আছোঁ এয়া চাকি জ্বলাবৰ কাৰণে ধুনীয়াকৈ কাটি লৈছোঁ নাই, সৰু সৰু হ'লেও হ'ব আৰু এতিয়া ঘৰলৈ গৈ থাকোঁ বলক। পাত পটুৱা কাটি আনি ঘৰ পালোহি আৰু কাপোৰযোৰ সলাই ল'লোঁ। তাৰপাছত শলিতা কেইটামান এইফালে ঠিক কৰি ল'লোঁ চাকি জ্বলাবৰ কাৰণে। মাটি চাকি থাকিলেও অমিতা চাকি গছ থাকিলে বেছি ভাল লাগে, সেইবাবে অমিতাও দুটা পাৰি আনি ল'লোঁ। এতিয়া এই দুটা ফালি মই চাকি বনাই ল'ম। কাতি বিহুত যদি অকল মাটি চাকি জ্বলাওঁ নহয় তেতিয়া ভালেই নালাগে, অমিতা চাকি গছ থাকিলেহে ভাল লাগে, সেইবাবে অমিতাও পাৰি আনিলোঁ আৰু। প্ৰথমতে বাৰীতে চাকি গছ দি লওঁ। কৃষ্ণ প্ৰভু কৃষ্ণ। এইবাৰ আহিলোঁ আকৌ পদূলিমুখৰ চাকি গছ জ্বলাবলৈ। আজি যেনেকৈ বাৰী পদূলি চাকিয়ে পোহৰ কৰি ৰাখিছে তেনেকৈ মানুহৰ মনবোৰ যাতে পোহৰ হৈ থাকক তাই মই কামনা কৰিলোঁ। আহা বহা। চব লৈ আহিলোঁ আৰু এইখিলৈকে দেই, সঁজুলি ইয়াতে ঠিক ঠাক কৰিম আৰু এতিয়া। এইফালে আমাৰ খুৰীহঁতৰ ছোৱালীজনী আহিলে, এজনী আমাৰ ছোৱালীজনী। যিহেতু আমাৰ ছোৱালীজনী দেখা ঠিক নাই সেইবাবে টুপি চুৱেটাৰ চব পিন্ধাই দিলোঁ আৰু। এয়া ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ আৰু এইফালেও এয়া কল চল কাটি ল'লোঁ। এতিয়া ইয়াতে পাতখিলা আগতীয়াকৈ সজাই লওঁ, তাৰপাছতহে বাকীবোৰ হ'ব আৰু। বিছলাটো চেপিলে ধূপ চাকি জ্বলাই হৈ গ'ল আৰু এতিয়া খাবলৈ বহিলোঁ। আমাৰ ভকত এয়াই আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি আছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।